পৰ্বতচূড়াৰ বগৰীবাৰীত BTRৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে ৰাজহুৱা সভা। BTRত UPPL আৰু BJPৰ মিত্ৰজোঁট চৰকাৰৰ দ্বিতীয় বৰ্ষ সম্পূৰ্ণ হোৱা উপলক্ষে ভিন্ন প্ৰান্তৰ লগতে আজি ১ নং পৰ্বতচূড়া সমষ্টিৰ বগৰীবাৰীৰ মহামায়া দেৱালয়ৰ কাষত ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হয় এক বিশাল জনসভা। বিগত 2 বছৰৰ বিভিন্ন উন্নয়নৰ লগতে UPPL চৰকাৰে অতিকৈ পিছপৰা পৰ্বতচূড়া সমষ্টিত বিভিন্ন কাম-কাজ আৰু নানান উন্নয়নৰ খতিয়ান ৰাজ্যৰ আগত দাঙি ধৰে। পৰ্বতচূড়া PCLCC আৰু VCDCৰ যৌথ উদ্যোগত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে পৰ্বতচূড়া জিলা UPPLৰ সভাপতি প্ৰসেন ব্ৰহ্মই। সভাত মুখ্য অতিথি হিচাপে উপ মুখ্য কাৰ্যবাহী সদস্য উপস্থিত থাকি বিগত 2 বছৰত BTRত সকলো উন্নয়নৰ পুংখানুপুংখভাৱে ৰাজ্যক বুজাই দিয়ে। উক্ত সভাতে TCLCCৰ সভাপতি উত্তম কুমাৰ হাজোৱাৰীয়ে কয় যে বগৰীবাৰীৰ পৰা কাজিগাঁৱলৈ 12 কিলোমিটাৰ ৰাস্তাৰ পকীকৰণ, 8খন দলং পকী দলং, 12খন পকী কালভাৰ্ট, শুকানজোৰাৰ পৰা চিল্কি খাটালৈ যোৱা পথ পকীকৰণ, গৰৈমাৰীৰ পৰা টিপকাইলৈ পথৰ পকীকৰণ আদিকে ধৰি MGNৰেগাৰ বহুকেইটা কামৰ উপৰিও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত পৰ্বতচূড়াত 4,000 হিতাধিকাৰী বাছনিকে লৈ বহু উন্নয়নৰ কথা প্ৰকাশ কৰে। উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়ে বগৰীবাৰী ৰাজচক্ৰত ভূমি মেলাত প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠানৰ পিছত মহামায়াত চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে অনুষ্ঠিত ৰাজহুৱা সভাত উপস্থিত থাকে। উক্ত সভাত UPPLৰ পৰ্বতচূড়া জিলা সম্পাদক সেলিম আহমেদ খান, কাৰ্যবাহী সদস্য উইলছন হাজদা, ৰাকেশ ব্ৰহ্ম, UPPLৰ কেন্দ্ৰীয় সংখ্যালঘু কোষৰ সভাপতি ইছুফ আলী আৰু সম্পাদক আব্দুল জলিলে, মহামায়া VCDCৰ চেয়াৰমেন হাছান আলী শ্বেখ, জালাবিলা VCDCৰ চেয়াৰমেন আমিনুৰ ইছলাম উপস্থিত থাকি বিভিন্ন খাতিয়ান দাঙি ধৰি ৰাজ্যৰ সহযোগিতা কামনা কৰি ভাষণ প্ৰদান কৰে। চাওকে প্ৰতিবেদন। নিউজ ডেস্ক ৰিপৰ্ট, BBC বগৰীবাৰী লাইভ। কথা কৈ চৰকাৰ গঠন কৰাৰ আমি সকলো জাতি জনগোষ্ঠীকে সমমৰ্যাদা, সম অধিকাৰ আৰু সমান সুবিধা দি আগুৱাই যাবলৈ কাম কৰিম। আৰু এই প্ৰতিশ্ৰুতি মতে আমি যোৱা 2 বছৰত কাম কৰিছোঁ। আমি যিখিনি কাম কৰিছোঁ কেৱল এটা জনগোষ্ঠী বা 2টা জনগোষ্ঠীৰ কাৰণে কৰা নাই। যি আঁচনি সম্পূৰ্ণ জনগোষ্ঠীৰ যাতে তাৰ দ্বাৰা উপকৃত হয় সেইটো উদ্দেশ্য আগতাকে আমি কাম কৰিম। বিগত সময়খিনি আমি প্ৰায় বিটিআৰ অঞ্চলত 150 কিলোমিটাৰতকৈ বেছি ৰাস্তা বনাইছোঁ। তাৰপিছত যিহেতু PWDৰ আণ্ডাৰ আৰু PNRD আণ্ডাৰত আমি প্ৰায় 50 কিলোমিটাৰ গোটেই অঞ্চলত সৰু সৰু ৰাস্তা আমি বনাই যিহেতু ডাঙৰ ৰাস্তা পঞ্চায়ত বিভাগত সেইখিনি আমি বনাইছোঁ। বিভিন্ন ঠাইত আমি কমিউনিটি হল, কালচাৰ চেণ্টাৰ, দৰ্শন মাৰ্কেট, ফেৰ এনেকৈ বহুত বনাইছোঁ। মুঠতে 21টা সমষ্টি সমষ্টিত প্ৰায় 150 পৰা 200লৈকে আমি আঁচনি সম্পন্ন কৰিছোঁ। হয়তো BPFৰ সময়ত 5 বছৰতে সিমানখিনি কাম কৰা নাছিল। সেইকাৰণে আমি কৈছোঁ যিখিনি প্ৰতিশ্ৰুতি তাক সম্পূৰ্ণ পালন কৰিছোঁ। তাৰোপৰি আমাৰ যিখিনি IBS স্কিম ইত্যাদি আছে, আগত চৰকাৰে কম্বল সূতা দি মানুহক সহাইছিল। আমি কিন্তু সেইটো আঁচনি দিয়া নাই। আমি যিখিনি IBS 2-এটা খুব কম IBS স্কিম আমি দিছোঁ আৰু সেই IBS স্কিমখিনি সেইখিনি ওপৰত নিৰ্ভৰ কৰি যাতে উপাৰ্জন কৰিব পৰা যায় তেনেকৈ IBS আমি দিছোঁ। তেনেকৈ ই-ৰিক্সা দিছোঁ, কিছুমান তাত আমি কুঁহিয়াৰ পেৰা মেচিন দিছোঁ, সেইটোত পেৰি পেলাই যাতে বিক্ৰী কৰি খাব পাৰে। তেনেকৈ আমি কিবা ইনকাম কৰিব পৰা ইনকাম জেনেৰেটৰ তেনেকৈ স্কিম আমি দিছোঁ। সেইকাৰণে তাৰ অন্তত খুব বেছি নহ'লেও গোটেই BTR অঞ্চলত আমাৰ 100জন মানে তেনেকৈ কাম কৰি উপাৰ্জন কৰি খাব পৰা ব্যৱস্থাখিনি হৈছে। সেইকাৰণে আমি এতিয়ালৈকে চাকৰি দিয়া নাই কথাখিনি আমি স্বীকাৰ কৰোঁ, কিন্তু আমি দিম। ইতিমধ্যে আমি এডভাৰটাইজমেণ্ট দিয়া আৰম্ভ কৰিম অহা জানুৱাৰীৰ পৰা। আৰু অন্ততঃ আমাৰ BTR অঞ্চলত প্ৰায় 3,000তকৈ অধিক ভেকেঞ্চি আছে, 4th grade 3rd grade, আৰু সেইখিনি আমি ৰিক্ৰুইটমেণ্ট দিম। জনগোষ্ঠীয়ে যাতে ৰিক্ৰুইটমেণ্ট পায় সেই ব্যৱস্থাখিনি আমি চিন্তা কৰিম। যদি ইলিগেলি কিবা কৰিছে খননকুচিটো বন্ধ কৰা হ'ব, কাৰণ আমাৰ বহুত কথা জনা নাই এতিয়ালৈকে টানি বন্ধ কৰিম, কাৰণ আমি ইলিগেল খনন কাৰ্য কোনো হ'ব দিয়া নাই আৰু যিমান পাৰোঁ আমি বন্ধ কৰিম। NDAত BPF জইন কৰিব নেকি?
সেইটো ক'ব পৰা নাযায় আমাৰ এন ডি এ বি পি এফ আগত আছিল কিন্তু যোৱা নিৰ্বাচনৰ পিছত তেওঁলোকে আঁতৰাই দিছে আৰু আমি জানো যে বি পি এফে যিমান পাৰে এন ডি এত যোগদান কৰিবলৈ চেষ্টা কৰি আছে কিন্তু এন ডি এৰ যে নেতৃত্ব যিসকল আছে বিশেষকৈ আমাৰ বিজেপিৰ যিটো নেতৃত্ব আছে বিজেপিৰ নেতাসকলে কিন্তু এতিয়ালৈকে বি পি এফক তেওঁলোকে লোৱাৰ কথা এতিয়ালৈকে কোৱা নাই আৰু আমি বিশ্বাস কৰিছোঁ এইটো ইউ পি পি এল এ জে পি আৰু বিজেপি একত্ৰিতভাৱে চৰকাৰ চলাইছোঁ এই চৰকাৰৰ যি এটা বন্ধুত্ব হ'ল তিনিটা ৰাজনৈতিক দল এই তিনিটা ৰাজনৈতিক দলৰ কোনোবা এটা ৰাজনৈতিক দলে বেয়া পোৱা কামটো বিজেপি কেতিয়াও নকৰে নতুন আঁচনি আমাৰ যিখিনি চৰকাৰী যিখিনি নৈমিত্তিক আঁচনি সেইখিনি কৰিব আমি তেনেকৈ আঁচনি ঘোষণা কৰা নাই হয়তো অহা জানুৱাৰীৰ পৰা আমি নতুন